Guys, namaskar and welcome back to my YouTube channel again. So guys, today আমি যাই আছো আজি বিহু এটা উৎসৱত। So বড়িটা কক ক'লৈ যাম? আমি যাম চতবালত য'ত চলিছে ক'ব পাৰি সৌজন্যত কণ কণ শিশুসকলৰ বিহুৰ কৰ্মশালা। So guys, তাৰোপৰি সৰু সৰু ছোৱালীবোৰ আছে অভিভাৱকবোৰ আজি আছে। আজি কৰ্মশালাৰ সমাপ্তি হ'ব। গতিকে আজিৰ এই কৰ্মশালা আটাইতকৈ মনোমোহা হ'ব। আমি তালৈ যাত্ৰা কৰিছোঁ। চলো গাইজ, আপোনালোকক তাত লগ পাম, ঠিক আছে? চ' আমি ফাইনেলি আহি পালোঁ। সৰু সৰু মাইনাবোৰে ৰখি আছে আমাক আদৰিব। চ' গাইজ ভাল লাগিছে বহুত। বলক ভিতৰলৈ যাম। বেহাৰবাৰী আউটপোষ্ট মই ভাবোঁ বিশ্বৰ মানুহে চাগে চাই ইমান ধুনীয়া এটা আমাৰ অনুষ্ঠান বুলি ক'ব লাগিব। যিহেতু তেওঁ তাত অভিনয় কৰিছে, মানুহ মৰম পাইছে। তেখেতক এখন ফুলাম গামোচাৰ আদৰণি জনাব। আমাৰ মৰম লগা নাচনী এজনীয়ে, কাক কওঁ বাৰু, মৰম লগা নাচনীগৰাকীয়ে তেওঁক আদৰণি জনাইছে। ধন্যবাদ। বাইদেউ যে অকলে কৰিছে এইখিনি বহুত, তাৰ বাবে ধন্যবাদ বাইদেউ। আপুনি মাতা ল'লে মোক। ইমান ইজি নহয় অকলে কৰা কৰ্মশালাটো, আৰু সৰু সৰু নাচনীবোৰ ইমান ধুনীয়াকৈ নাচিছে, দেখি বহুত ভাল লাগিছে। আৰু তোমালোকক জনালোঁ মই যে আগবাঢ়ি যোৱা আগলৈ, আৰু সকলোকে মই হেপী বিহু জনালোঁ এডভান্স। চ' ঠিক আছে, থেংক ইউ। বিহু বিহু লাগিছে, নাচো নাচো লাগিছে গাত দেখোন নাচনী নতুন নতুন লাগিছে, নাচো সাজতে লাহি কঁকাল ভাঙিছে, ৰং চোলা পিন্ধিলে মুগাৰ মেৰালৈ চাই থাকো লাগিছে, চাই থাকো লাগিছে আজি।
কৈ দিয়া বাই বুলি কৈ দিয়া হেপী বিহু এতিয়া আহিব আমি ঠিক আছে বাই ভালকৈ নাচিবা হা ভালকৈ নাচিবা ঠিক আছে দিয়া ফটো হ'ল ন আহিছোঁ আপুনি যে মাতিছে ধন্যবাদ ঠিক আছে বাইদেউ বহুত কষ্ট কৰিছে আপোনালোকে গাইজ চাব ভিডিঅ'টো এনেকৈ ইউটিউবটো চাই থাকিব ছাবস্ক্ৰাইব কৰিব আৰু আগুৱাই যাওক আকৌ তেওঁ বহুত বহুত ধুনীয়াকৈ অভিনয় কৰি যাওক এই আমাৰ আশা আকৌ বিচাৰিম এইখন মঞ্চত ঠিক আছে থেংক ইউ বাই বাই গাইজ চলো